নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকে আজি আৰু এটা বেয়া খবৰ পাব কাৰণ গুৱাহাটী হাইকোৰ্টত আৰু এটা কেছ ৰেজিষ্টাৰ হৈছে যেটো হল জিটি আৰু পিজিটি লৈ তো এইটো কেছ ফাইলিং ডেট হৈছে 2/9/2025 তাৰিখ ৰেজিষ্ট্ৰেচন হৈছে 9/9/2025 তাৰিখ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰটো হৈছে 5370/2025 আৰু ফাইলিং নাম্বাৰটো হৈছে 11446/2025 তো টাইপ অফ কেছ WP ব্ৰেকেট C তো এইটো আছিল কেছৰ ষ্টেটাছ আপোনালোকে কেছ ষ্টেটাছত গৈ চাব পাৰিব ফাৰ্ষ্ট হিয়াৰিং ডেটটো এতিয়ালৈকে অহা নাই নেক্সট হিয়াৰিং ডেটটো দিছে 24 ছেপ্টেম্বৰ 2025 আৰু এইখিনি হল আপোনালোকৰ সিঙ্গেল ব্ৰাঞ্চত দিয়া হৈছে আসাম কামৰূপ মেট্ৰ উইথ সেকশন আৰু তো হল শৰ্ট অৰ্ডাৰ ফিক্সড এইখিনি দিয়া হৈছে আপোনালোকে এই বস্তুবিলাক আপোনালোকে নিজৰ ই কোৰ্টত গৈ এইখিনি ডিটেইল চাব পাৰিব কাৰণ ইয়াতে কেছ নাম্বাৰ ফাইলিং নম্বৰ বিলাক আছে অলৰেডি সোশ্যাল মিডিয়াত ভাইৰেল হৈছে মই তাৰ পৰাই এইটো পালো তো পোৱাৰ পিছত মোৰ এজন ষ্টুডেন্টে মোক দিছে স্যাৰ এটা কি পৰিস্থিতি হৈ আছে তো ইয়াতে আপোনালোকে চাব পাৰিছে পিটিশনাৰ সকলৰ নাম তো মই গটিখিনি নেদেখাও তো এইখিনি আছিল এই ভিডিওটোৰ আপডেট গটিকে জিটিপিজিটিৰ কেছ আৰু এটা হৈ গল আগৰো হিন্দী এটা কেছ চলি আছে তাৰ পিছত আকৌ আৰু এটা হিন্দীৰ কেছ হৈ আছে ম্যাথ সাবজেক্ট লৈ কেছ হৈ আছে কিছুমান হোল্ড কৰি থৈছে সেইবিলাক লৈ কেছ হৈ আছে তো গোটেইটা কেছ হৈ আছে কিন্তু এইবিলাক কেছৰ হয়তো বেছি এটা মেটাৰ নকৰিব কাৰণ জিটিপিজিটি নিযুক্তি অলৰেডি আপোনালোকে জানে যে 10 অক্টোবৰ তাৰিখে দি দিব DLP আৰু ME জিটিপিজিটি এইবিলাক নিযুক্তি প্ৰক্ৰিয়া 10 অক্টোবৰত দি দিব আৰু যিবিলাক SSA আছিল সেইবিলাকতো হৈয়ে গ'ল আৰু কিছুমান সিটেড পিটিশনাৰ আছিল তেওঁলোকৰ 916 জনৰ ভিতৰত কিমান অলপ সংখ্যকে বাছি আছিল তো হেলোকৰো এপাৰ্টমেন্ট এই অলপতে দি দিব তো এইখিনি আছিল এই ভিডিওটোত জিটিপিজিটি ইমান কেটা কেছ লাগি আছে ডেইলি কেছ হয় তো ৰাতি পোৱালেই দেখা যায় যে আৰু এটা কেছ আমাৰ এতিয়া বৰ্তমান যেটো প্ৰজন্ম সেই প্ৰজন্মই অকল নিজৰ প্ৰাপ্য বা কিছুমান বস্তু এটা দেখাবলৈ গৈ পইচাৰ পৰৱা নকৰি যি টি কথাতে কেছ কৰে তো এটা এটা ফেমাস পজিশন হৈ গৈছে যদি ৰিয়েলিটি হয় তেতিয়া হলে এই কেছটো তেওঁলোকে জিকিব যদি ৰাইট পজিশন আছে কি লৈ কেছ কৰিছে তেও গম পোৱা যোৱা নাই তো লাহে লাহে আপোনালোকে গম পাব যেটো হিয়াৰিং হ'ব কিন্তু 10 অক্টোবৰ তাৰিখে নিযুক্তি প্ৰক্ৰিয়াৰ কথা আছে দেখা যাওক কি হয় 100% হ'ব লাগে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তো কেছৰ বেছি এটা প্ৰভাৱ নপৰে আপোনালোকে জানে 23 চনৰ যেটো কেছ হৈছিল LP আৰু ME লৈ তাতে এতিয়াও সেই এপইন্টমেন্ট লেটাৰ বিলাকত লিখা আছে কেছ পিটিশনাৰ নম্বৰ আৰু তেওঁলোকৰ আজিলৈকে একো নহল ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 লৈ কেছ হৈছিল সিটেটৰ তো গোটেইখিনি কেনসেল কৰাৰ পিছত এপইন্টমেন্ট প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল গতিকে এইটোতো একো প্ৰবলেম নহয় বুলি আশা ৰাখক ধন্যবাদ সকলোলৈকে